আজিৰ এই ভিডিঅ'টো সেই সকল ব্যক্তিৰ বাবে যিসকলে এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবি আছে বা যিকোনো এটা ব্যৱসায় কৰি জীৱনটোত আগুৱাই যাম বুলি ভাবি আছে তেওঁলোকৰ বাবে। আপোনালোকে থাম্বনেইল আৰু আমাৰ টাইটেল চাই গম পাইছে যে আপুনি পানীৰ ব্যৱসায় কেনে ধৰণে আৰম্ভ কৰিব। আপুনি জানেনে যে এতিয়া আমাৰ যি বিশুদ্ধ পানী সেই বিশুদ্ধ খোৱা পানীৰ চাহিদা দিনে দিনে বাঢ়ি গৈ আছে আৰু লগতে আপোনালোকেতো জানে পানীয়ে হৈছে প্ৰাণীৰ প্ৰাণ। গতিকে স্বাস্থ্যৰ কথা চিন্তা কৰি এতিয়া অধিক সংখ্যক মানুহে ফিল্টাৰ কৰা পানী বা আপোনালোকৰ যি বটলিং পানী সেই পানী কিনিবলৈ আগ্ৰহী হৈ থাকে। আপুনি যদি বাহিৰত ওলাই যায় তেতিয়া আপুনি পানীৰ বটল এটা নহলে কোনো এখন ৰেষ্টুৰেণ্টত বা কোনো এখন সৰু সুৰা হোটেলত মানে নচলে যে পানী লাগিবই। নিজৰ যদি আপুনি স্বাস্থ্যটোৰ প্ৰতি মানে ভাবে কিছু কথা তেতিয়া আপুনি নিশ্চয় খোৱা পানীটো কিনিহে আপুনি লয়। এতিয়া এই সুযোগতে আপুনি নিজৰ পানীৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। যেহেতু চাহিদাটো বহুত, আপুনি গধূলি এখন ফাষ্ট ফুডত যাওক বা আপুনি দিনত এখন হোটেলত ভাত খাব যাওক বা কিবা খাব যাওক আৰু তেতিয়া আপোনাৰ কিন্তু পানীটোৰ প্ৰয়োজন হয়। পানীৰ বটল এটা থাকেই, আজিকালি ৰেষ্টুৰেণ্টত মানে থৈয়ে দিয়ে, আপোনাৰ মানে খোলা পানী প্ৰায় নাৰাখে। আৰু আপোনাৰ ঠাইত এইটো হয়নে নহয় আপুনি কমেণ্ট ছেকশ্যনত জনাব। বিশেষকৈ গুৱাহাটীত এই কামটো বা এই যিটো আপোনাৰ পানীৰ চাহিদা অতিকৈ বৃদ্ধি পাইছে। এতিয়া আপুনি আপোনাৰ পুঁজি আৰু সুবিধা অনুসৰি বিভিন্ন ধৰণৰ পানীৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাম আপুনি কেনেকুৱা ধৰণে এই ব্যৱসায়টো আৰম্ভ কৰিলে আপুনি সফল এজন ব্যৱসায়ী হ'ব পাৰিব আৰু লগতে আপুনি কিমান টকালৈকে ইনকাম কৰিব পাৰিব এই পানীৰ ব্যৱসায়টোৰ পৰা, আপোনাৰ লাভালাভ কি হ'ব, সম্পূৰ্ণ ডিটেইলছত আজিৰ এই ভিডিঅ'টোত মই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনালোকে চাব, প্ৰথম যিটো পদ্ধতি সেইটো হৈছে আপোনালোকৰ মিনাৰেল ৱাটাৰ বটলিং প্লান্ট। তাৰপিছত আপোনালোকৰ 2 নম্বৰ পদ্ধতিটো হৈছে পানীৰ টেংকাৰ যোগান ধৰা আৰু 3 নম্বৰতে হৈছে আপোনালোকৰ আৰু ফিল্টাৰ যোগে বিশুদ্ধ পানী বিক্ৰী বা আপোনালোকৰ স্থানীয় পানীৰ দোকান বা সকলো আপোনালোকৰ এইবিলাক লাভজনক। আপুনি এই যি তিনিটা আপোনালোকৰ ব্যৱসায়ৰ পদ্ধতি পানীৰ ব্যৱসায়ৰ আৰু এই সকলো আপোনাৰ মানে লাভজনক, ইয়াত কোনো লোকচানৰ কথাই নাহে। আপুনি ব্যৱসায় আৰম্ভ কৰিবলৈ আপোনাৰ কিছুমান বস্তু লাগিব আৰু সেই বস্তুবিলাক কি কি সেই কথাখিনি অত্যন্ত প্ৰয়োজনীয় বা সেই বস্তুকেইটা আপোনাৰ যে লাগিবই এই যিটো আপোনাৰ পানীৰ ব্যৱসায় পানীৰ বিজনেছ বা মই এটা আইডিয়া দি আছোঁ আপোনালোকক, এই আইডিয়াটো যদি আপুনি ল'ব পাৰে তেতিয়া এজন সফল ব্যৱসায়ী হ'ব পাৰিব, পানীৰ ব্যৱসায় কৰিব পাৰিব। এতিয়া চাব, প্ৰথমতে আপোনাক লাগিব পানী ফিল্টাৰিং আৰু পিউৰিফাইং এটা মেচিন লাগিব। মই স্ক্ৰীনত দেখুৱাই আছোঁ আপোনালোকৰ এই বস্তুবিলাক কেনেকুৱা হয়, দামবিলাক আপোনালোকে গুগলত চাই ল'ব পাৰিব আৰু নেজানিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। তাৰপিছত আহে আপোনালোকৰ বটল, জাৰ আৰু পেকেজিঙৰ সামগ্ৰী আপোনাক লাগিব। তাৰপিছত আপোনালোকক লাগিব স্থানীয় চৰকাৰৰ অনুমোদন অৰ্থাৎ FSSAI। আপুনি পানীৰ বটলৰ পিছফালে লেবেলিঙত চাব FSSAI বুলি এটা বস্তু থাকে আৰু আপোনালোকৰ BIS তাৰপিছত GST এইবিলাক আপোনালোকে ল'ব লাগিব, বনাই ল'ব লাগিব। অফিচিয়েলি কাম কিছুমান থাকিব, সেই কামবিলাক কৰি ল'ব লাগিব, বেছি খৰচা নাহে এইবিলাকত। তাৰপিছত আপোনালোকৰ পানীৰ উৎস নদী, কুঁৱা বা গভীৰ নল এইবিলাকৰ পৰা আপুনি পানী ল'ব লাগিব আৰু লৈ আপুনি পিউৰিফাইং কৰিব লাগিব। নেক্সট আপুনি সৰু পৰ্যায়ত 20-25 হাজাৰ টকা বিনিয়োগেৰে আৰম্ভ কৰিব পাৰে আৰু ডাঙৰ প্লান্ট খুলিবলৈ আপোনালোকৰ 5-ৰ পৰা 10 লাখ টকা খৰচ হ'ব। প্ৰথমতে আপোনালোকে সৰুৰ পৰাই কৰক না, মানুহ সৰুৰ পৰাই ডাঙৰ হয়, ডাঙৰৰ পৰা সৰু নহয়। গতিকে যিহেতু মই সৰু বস্তুবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ বা সৰু বিজনেছ এটা ষ্টাৰ্টআপ কৰিবলৈ কেনেকুৱা ধৰণে কি কৰিব লাগিব সেইবাবে মই এই চেনেলত ভিডিঅ'বিলাক বনাওঁ। গতিকে আপোনালোকে যদি বিচাৰে 20-ৰ পৰা 25 হাজাৰ টকাৰে এইটো ষ্টাৰ্টআপ কৰিব পাৰে আৰু সঠিক প্ৰক্ৰিয়াৰে পানী বিশুদ্ধ কৰি হাইজেনিক বজাই ৰাখি আপুনি আপোনাৰ পানী বটলিং আৰু ডেলিভাৰী প্ৰস্তুত কৰিব লাগিব। আৰু বুলি ক'লে আপোনালোকে কি গম পায়নে? আৰৰ ফুল মিনিং কি বাৰু? যদি আপোনালোকে জানে, মই নকওঁতে আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিব। আৰু এইখিনিতে কৈছোঁ, যিসকলে ফেচবুকত চাই আছে ফ'ল' কৰি ল'ব আৰু ইউটিউবত চাই থকাখিনিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব যাতে কৰি লয়। এনেকুৱা ধৰণৰ বিজনেছ আইডিয়াবিলাক আমি প্ৰেক্টিকেলি যাই হওক বা আমি আমাৰ মাথাত যিখিনি থাকে সেই বস্তুখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। আৰু মানে এতিয়া হৈছে ৰিভাৰ্ছ অছম'চিছ।
এই পদ্ধতিত আপোনালোকে পানীৰ সমস্ত ক্ষতিকৰ উপাদান আঁতৰাই বিশুদ্ধ কৰিব পাৰে যদি কিবা থাকে আপোনালোকে ধুনীয়াকৈ এই পদ্ধতিটোৰ দ্বাৰা বিশুদ্ধ কৰিব পাৰে তাৰ পিছত আহে ইউভি ফিল্টাৰ অৰ্থাৎ পানীৰ পৰা ব্যাকটেৰিয়া আৰু ভাইৰাছ ধ্বংস কৰা এটা পদ্ধতিয়ে হৈছে ইউভি ফিল্টাৰ ব্যাকটেৰিয়া ভাইৰাছক ধ্বংস কৰি দিব ইউভি ফিল্টাৰ কৰিলে তাৰ পিছত আহে অজন টেকনলজি আসলতে হয় কি মই একেবাৰে সৰু হুৰাকে আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো যদি এই কেইটা বস্তুৰ বিষয়ে আপোনালোকক ডিটেইলছত ক'ব যাও তেতিয়া ভিডিওটো বহুতেই দীঘলীয়া হৈ যাব অজন টেকনলজি হৈছে পানীক অধিক বিশুদ্ধ আৰু টক্সিন মুক্ত কৰা তাৰ পিছত আহে আপুনি আপোনাৰ বিশুদ্ধ খোৱা পানী বিক্ৰী কেনেকৈ কৰিব আপুনি কেনেকৈ বিকিব এতিয়া চাব প্ৰথমতে স্থানীয় দোকান আপুনি বিচাৰিব লাগিব তাৰ পিছত আপোনালোকৰ স্থানীয় দোকান বুলি ক'লেই নহব তাতে আপোনালোকৰ হস্পিটাল স্কুল কলেজ অফিচ এইবিলাকো আপোনালোকৰ নিয়মীয়াকৈ খুমাই যাব বা নিয়মীয়াকৈ আপুনি যোগান ধৰিব পাৰে সেইবিলাকত বা আপুনি অলপ কম ৰেটত দি তেওঁলোকৰ মানে কি এই পানীটো আপুনি যোগান ধৰিব পাৰে আপোনাৰ লাভ থাকিব লাগিব কিন্তু লাভ নোহোৱাকৈ আপুনি এইবিলাকত যোগান ধৰি লাভ নাই তাৰ পিছত 2 নম্বৰত আহে বিভিন্ন অনুষ্ঠান ইভেন্ট সাপ্লাই বুলি কয় ইংৰাজীত আপোনালোকে বুজি পাইছে বিয়া সভা খেল ধেমালি এইবিলাকত আপোনালোকে ডেলিভাৰী দিব পাৰে এইবিলাকৰ লগত আপুনি ডিল কৰিব লাগিব যদি আপুনি এই ব্যৱসায়টো কৰিম বুলি ভাবিছে তাৰ পিছত আপোনালোকৰ আহে অনলাইন প্লেটফৰ্ম বুলি ক'লে আপোনাৰ মনত আহিব Amazon Flipkart এইবিলাক হয় স্থানীয় এপ্লিকেশন কিছুমান থাকিব আপোনাৰ ঠাইৰ তাত পাৰে তাৰ পিছত Amazon Flipkart যোগেও আপুনি পাৰিব আৰু আপুনি সৰু পৰ্যায়ত আৰম্ভ কৰিলে মাহেকত আপুনি প্ৰায় 30,000ৰ পৰা আপুনি 50,000 টকা উপাৰ্জন কৰিব পাৰে আৰু ডাঙৰ স্কেলত আপুনি লাখ টকাৰ ওপৰতো উপাৰ্জন কৰিব পাৰে সৰু পৰ্যায়ত আৰম্ভ কৰিও কিন্তু আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰিব যদি আপুনি মাৰ্কেটিং লবলৈ সফল হয় এতিয়া সফল হবলৈ আপোনাৰ কি লাগিব সফল হবলৈ আপোনাৰ মই কলোৱে মাৰ্কেটিংটো লাগিব অৰ্থাৎ সঠিক বজাৰৰ চিনাক্তকৰণ আপুনি কৰিব লাগিব আৰু ভাল মানৰ পানী আপুনি নিশ্চিত কৰিব লাগিব আপোনাৰ পানীটো খাই যাতে ভাল পায় মানুহে বা ৰাইজে সেইটো আপোনাৰ থাকিব লাগিব তাৰ পিছত 3 নম্বৰত আহে বিপণ অৰ্থাৎ মাৰ্কেটিং আৰু কাস্টমাৰ সন্তুষ্টি বজাই ৰখা এতিয়া আপোনালোকে কমেন্ট কৰি জনাব আপোনাৰ যদি কিবা প্ৰশ্ন থাকি গল মই কোৱা কথাখিনি যদি আপোনালোকে কিবা বুজি নাপালে বা কিবা যদি উজৰ আছে তেন্তে আপোনালোকে কমেন্ট কৰিব আৰু ভিডিওটোত আপোনালোকে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব অধিক মানুহে এই ভিডিওটোৰ দ্বাৰা লাভান্বিত হ'ব পাৰে 3 নম্বৰত আপোনাৰ আহে বিপণ অৰ্থাৎ মাৰ্কেটিং আৰু কাস্টমাৰ সন্তুষ্টি বজাই ৰখা মই মাৰ্কেটিংৰ কথাটোহে কৈছিলো আপোনালোকক কাস্টমাৰৰ সন্তুষ্টিটো বজাই ৰাখিব লাগিব যাতে আপোনাৰ বটলৰ ডিজাইন বা আপোনাৰ পানীটো খাই ভাল পায় ৰাইজে সেই হিচাপত আপুনি গুৰুত্বটো প্ৰদান কৰিব লাগিব যদি আপুনি পানীৰ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে এতিয়াই সময় আপোনাৰ উত্তম গতিকে আপুনি অতি শীঘ্ৰে যদি পইচা 20-25 হাজাৰ টকা হাতত আছে তেন্তে লগাই এই কামখিনি আপোনাক মই যি কথা কলো এই কামখিনি আপুনি কৰিব আৰু যদি কিবা বুজি নাপালে আমাৰ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু এতিয়া কিয় পানীৰ ব্যৱসায় লাভজনক অৰ্থাৎ বোনাস আছে এই ব্যৱসায়টোত সেইখিনি কথাও মই আপোনালোকক ক'বলৈ গৈ আছো আপোনালোকক সৰল ভাষাত মই কম সৰল প্ৰক্ৰিয়া এটো এটা আৰু কম বিনিয়োগ বা অধিক লাভ হয় এই ব্যৱসায়টোত আৰু বজাৰত সদায় চাহিদা থকা এটা ব্যৱসায় হৈছে পানীৰ ব্যৱসায় এই কথাটো মনত ৰাখিব তাৰ পিছত আপোনালোকৰ স্থানীয় আৰু অনলাইন বিক্ৰীৰো এই ব্যৱসায়টোত সুযোগ আছে নেক্সট আপোনালোকে সফল হোৱাৰ সম্ভাৱনা এই ব্যৱসায়টোত 100% বুলি ক'ব পাৰি গতিকে আপোনালোকে নিশ্চয় গম পালে এই ব্যৱসায়টো কৰিলে আপোনালোকৰ লাভ কি লোকসান কি সকলোবিলাক কথাই মই আজিৰ এই ভিডিওটোত দাঙি ধৰিবলৈ চেষ্টা কৰিলো যদি আপোনালোকৰ কিবা ৰৈ গল কিবা জানিব বিচাৰে FSSAI লাইসেন্স কেনেকৈ ওলাই বা আমি কোড যাব লাগিব কি কৰিব লাগিব সকলোখিনি কথাই মই আপোনালোকক জনাই দিম জাস্ট আপোনালোকে এই ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰত্যেক দিনাই পাই থাকিবলৈ আপোনালোকে মোৰ এই চেনেলটো পুনৰবাৰ কৈছো সাবস্ক্ৰাইব কৰি থব ধন্যবাদ জয় অসম